কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আহক আজি আমাৰ বকৰ ৰাগ চাওঁ, লগতে আপোনালোককো দেখুওৱা। ভিডিঅ'টো শেষলৈকে চাই থাকিব। লগৰজন আৰু মই হেল্ল' আৰু এয়া হৈছে মেইন গেট। এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ আৰু আহিয়ে এনেকুৱা এটা পৰিৱেশ দেখিলে সঁচাই মনটো বহুত বেছি ভাল লাগি যায়। আৰু সেইফালে লগৰজনে সেৱা ল'বলৈ গ'ল আৰু মই অলপ নামকে চালোঁ, চাওকচোন। আমাৰ এইফালে যিহেতু মূৰ্তি ৰাস হয়, সেয়ে নাম অলপ চাই আমি এইফালে গুচি আহিলোঁ। এয়া হৈছে কাৰাগাৰ, য'ত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিলে। আৰু এনেকৈয়ে গোটেইখিনি যিমান দূৰ পাৰে দেখুৱাবলৈ চেষ্টা কৰিছে, তাকে আমিও অলপকৈ গোটেইখিনি চালোঁ। আৰু এয়া হৈছে পুতনা, য'ত কৃষ্ণই বধ কৰি আছিলে পুতনাক। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকে ভিডিঅ'টো চাই কিন্তু লাইক কমেণ্ট কৰিব পাহৰি যায়, প্লিজ লাইক কমেণ্ট কৰি যাব। আৰু এয়া হৈছে কংস বধ। আপোনালোকে ক'ত ক'ত ৰাস চালে কমেণ্ট কৰি জনাবচোন। আৰু এয়া হৈছে গিৰি গোৱৰ্ধন পৰ্বত। পৰ্বতখনত ৰং দিব থাকিয়ে গ'ল, বাৰু একো নাই, হৈ যায় কেতিয়াবা। আৰু আমিও ইয়াৰ পৰা ওলাই অলপ বেলেগ চাইডে আহিলোঁ। আৰু আপোনালোকেতো জানেই, পূজা সবাহ ৰাস বুলি ক'লে এনেকুৱা ধৰণৰ খেলাবোৰ প্ৰায় হৈয়ে থাকে। আৰু আমাৰ ইয়াতেও আহিছিলে, 10 টকা 3টা বল দিছে আৰু 3টা বলেৰে মাৰি গোটেই গিলাচকেইটা পেলাব লাগে। আৰু যিজন দাদাই খেলি আছিলে, সেইজন দাদাই বাৰু পাৰিছিলে গোটেইকেইটা পেলাব। আৰু এইফালে সৰু বাচ্ছাবিলাকৰ কাৰণে খেলা বস্তু। আৰু জানেইতো, পূজা বুলি ক'লে, সভা বুলি ক'লে জিলাপি মেইন। আৰু আমিও জিলাপি কিনি জিলাপি খাই আছিলোঁ। চাবচোন, লগৰজনে দেখুৱাই আছিল জিলাপি, যেন কোনেও খায়ে পোৱা নাই। আৰু আমিও তাৰ পৰা বেছি দেৰি নকৰি ঘৰলৈ আহিলোঁ।